নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি ওলাইছোঁ বেংগলোৰলৈ। বেংগলোৰ আমি দুদিন ছুটি পাইছোঁ যিহেতুকে, সেইকাৰণে আমি দুইজনে বেংগলোৰ যাম বুলি ওলাই কিনি আহিলোঁ আৰু। তাৰ বহুত দিনৰ মূৰত ফুৰিবলৈ ওলাইছোঁ, সেই গতিকে মোৰ মানুহজনী একেবাৰে ফূৰ্তিত আছে, কি ক'ম আৰু তাই এইকাৰণে বেছিকৈ ফূৰ্তি আছে, তাই বেংগলোৰত গৈ কিনি নিজৰ মানুহ লগ পাব। আৰু এইখিনি কথা পাতি থাকোঁতে আমি আহি কিনি পাই গ'লোহি মেৰিনা বিচ। আজি আকৌ মেৰিনা বিচত বৰ বেছিকৈ মান নাই, কাৰণ আজি হৈছে শুকুৰবাৰ। আপোনালোকেও যদি আহিম বুলি বিচাৰে মেৰিনা বিচত চাবলৈ, যদি চেন্নাই আহে, তেতিয়া কিন্তু শুকুৰবাৰে কিন্তু পোৱাকৈ নাহিব, কাৰণ দেওবাৰ দিনাখনে আপোনালোকে যদি মেৰিনা বিচ চাম বুলি আহে তেতিয়া বেছি ভালকৈ মজাটো পাব। তাৰপিছত আমি আহি কিনি পালোহি মাল্টি ছুপাৰ স্পেচিয়েলি হস্পিটেল, আৰু এই হস্পিটেলখন বহুত এখন ডাঙৰ হস্পিটেল হয়। আৰু এখন হস্পিটেলত যদি আপোনালোকে কেতিয়াবা আহিম বুলি ভাবে, তেন্তে বিভিন্ন ধৰণৰ আপোনালোকে বেমাৰ আজাৰ দেখাব পাৰিব। ডাঙৰ ডাঙৰ বেমাৰ কিন্তু ইয়াত ট্ৰিটমেণ্ট কৰে দেই। আৰু এইবিলাক কথা পাতি থাকোঁতে আমি আহি কিনি পালোহি ফাইনেলি চেণ্ট্ৰেল, MGR চেণ্ট্ৰেল, যিটো নেকি চেন্নাইত আছে, এই চেণ্ট্ৰেল আহি কিনি পাই গ'লোহি। এইটো চাওক, MGR চেন্নাই চেণ্ট্ৰেল। আপোনালোকে যদি কেতিয়াবা আহে এই চেণ্ট্ৰেলৰ পৰা আপোনালোকে বেংগলোৰ যাব পাৰিব দেই। আৰু বেংগলোৰৰ পৰা আপোনালোকে কেৰেলা যলৈকে যাব বিচাৰে, এই চেণ্ট্ৰেলৰ পৰা যোৱা যায়। আমিও এতিয়া ইয়াৰ পৰাই বেংগলোৰ যাবলৈ ৰাওনা হৈ যাম। তাৰপিছত মই আহি গ'লোঁ একদম ভিতৰত। মোৰ আজি অকণ ফেচটো দেখাবলৈ অলপ লাজ লাগিছে, কেলৈ দাড়ি চাৰি কাটি কিনি আহিছোঁ যে, সেইকাৰণে মই মানুহজনীকে দেখাই দিছোঁ। তাই আকৌ আগে গৈ কিনি অকণমান দেখাব বিচাৰিছে আপোনালোকক চেণ্ট্ৰেলটো বোলে এনেকুৱাই বোলে। কি ক'ব আৰু, উপায় নাই, দৌৰা হ'ল। সেইকাৰণে বৰ বেছি ভালকৈ দেখাই থাকিব নোৱাৰিলোঁ। তাইক এটা ফুড এইটো আপেল চাপেল মিক্সিং কৰি কিনি এটা ইয়াত বিকে, সেইটোকে কিনি দিলোঁ 50 টকা দি। ইয়াৰ মানুহবিলাকৰ মাথাটো চাওকচোন বাৰু, এই অকণমানি এটা বক্সতে এনেকুৱা এটা ভাল বস্তু বিকি কিনি 50 টকা এটা লৈ লৈছে। এটা ভাল ছিষ্টেমৰ বিজনেছ তাৰপিছত আমি এনেকৈ গৈ পাই গ'লোঁ ট্ৰেইনত বহিলোঁ বহুত দিনৰ মূৰত দেই। কি ক'ম আৰু, একদম মজা লাগিছে। আৰু তাৰপিছত ঠাণ্ডা হাৱা খাই কিনি কিনাৰতে মানুহজনী বহি আছে, আৰু তাই বিশেষকৈ এইকাৰণে বেছিকৈ হেপী হৈ আছে। তাই আজি গৈ কিনি পাবগৈ তাই বাইদেউ আৰু ভিনদেউ আৰু এটা ভাগিন। সেইকাৰণে তাই বেছিকৈ ফূৰ্তি লাগি আছে, আৰু মাজে সেইকাৰণে এটা দুটা হাঁহিও মাৰি দিছে। আৰু মইনো কি ক'ম আৰু, মই আৰু যাব লাগে গৈ আছোঁ। মোৰো বাৰু ভালেই লাগিছে, যিহেতুকে ময়ো বেংগলোৰ গৈ কিনি পোৱা নাই। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেতিয়াবা আপোনালোকে বেংগলোৰ আহি পাইছে নাই পোৱা। যিহেতুকে আজি 24 নৱেম্বৰ লাচিত দিৱস হয়, সেইবাবে সকলো লোকে লাচিত দিৱসৰ আন্তৰিক শুভকামনা আৰু প্ৰণাম জনাই মোৰ ভিডিঅ'টো এইখিনিতে খতম কৰিছোঁ। ধন্যবাদ। জয় আই অসম। যদি নতুনকৈ মোৰ চেনেলটো লৈছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ যদি ফেচবুকত চাই আছে পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব।